এপিএসচি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে, সেইটো লুই বাৰ্জাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাডা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ, সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্শন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতি, সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই এপিএসচি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত গতিকে এপিএসচি কেলেংকাৰীটো আপোনালোকে মেডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে, এইবিলাকৰ জৰিয়তে আচলতে যিবিলাকে এইবিলাক অকল এইটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে, সেইবিলাকে কেৱল মুচৰোচক বাতৰিয়ে দিয়া নাই, আচলতে তেওঁলোকেও আচলতে এপিএসচি কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক, খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে। আপোনালোকে সকলোৱে জানে যে এপিএসচি কেলেংকাৰীৰ উলিওৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আপোনালোকে সকলোৱে জানে যে মই কিমান মাহ এপিএসচি কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি জেলত আছিলোঁ, দুবাৰকৈ, এবাৰ নহয়। এপিএসচি কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি 2টা মানুহে আমি জেলত আছোঁ, অখিল গগৈ আৰু অনিল বড়ো। অনিল বড়ো আছিলে কমল কুমাৰ মেধিৰ লগত জইণ্ট ছেক্ৰেটাৰী, আৰু মই আছিলোঁ উপদেষ্টা। এই 2জন মানুহে এপিএসচিৰ বিৰুদ্ধে আন্দোলন কৰি কেৱল 2জন মানুহে আমি জেলত গৈছোঁ। আৰু এপিএসচি কেলেংকাৰী যে আজি উদ্ধাৰ কৰিলে, কেলেংকাৰীটো যে প্ৰমাণ হ'ল, তাৰ কাৰণে যিটো কেছ হৈছিলে আপোনালোকৰ মনত নিশ্চয় আছে, সেই কেছৰ হাইকোৰ্টৰ যিটো কি কয় আৰ্গুমেণ্ট, সেই আৰ্গুমেণ্ট কৰিবৰ কাৰণে অসমত আমি উকিল পোৱা নাছিলোঁ। হাইকোৰ্টে এমিকাছ কুৰি হিচাপে বিধি কোঁৱৰক নিযুক্তি দিছিলে, আৰু গুৱাহাটী হাইকোৰ্টৰ এডভোকেটসকলে সেইদিনা আন্দোলন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় মনত আছে যে এজনো এডভোকেট এই গোটেই গোচৰটোৰ যিদিনা ভাৰ্ডিক্ট দিছিলে, সেই ভাৰ্ডিক্টৰ দিনা সেই গোচৰটোৰ কি কৰিবৰ কাৰণে, আপোনাৰ আৰ্গুমেণ্ট কৰিবৰ কাৰণে উপস্থিত নাছিলে। মই নিজেই গুৱাহাটী হাইকোৰ্টত ভঙা ভঙা ইংৰাজীত আৰ্গুমেণ্ট কৰিছিলোঁ, CBI তদন্তৰ ৰিজাল্ট উলিয়াই আনিছিলোঁ। আৰু 2 নম্বৰ, আপোনালোকৰ নিশ্চয় মনত আছে, এপিএসচিৰ কেলেংকাৰীৰ সকলো উত্তৰ বহি আৰু ভাইভাৰ গোটেই ৰিপৰ্ট এইবিলাক সংৰক্ষণ কৰিব লাগে বুলি 2023 আৰু 2013 আৰু 14ৰ সকলো ৰেকৰ্ড সংৰক্ষিত কৰিব লাগে বুলি মই ভাৰ্ডিক্ট উলিয়াই আনিবলৈ সক্ষম হৈছিলোঁ। মই এই মুহূৰ্তত বিধি কোঁৱৰ, এডভোকেট বিধি কোঁৱৰক ধন্যবাদ জনাইছোঁ, আৰু অসমৰ ৰাইজে এইটো জনা দৰকাৰ যে সেই আৰ্গুমেণ্ট বেলেগ কোনেও নহয়, অখিল গগৈ নিজেই চিফ জাষ্টিছৰ সন্মুখত মই নিজে আৰ্গুমেণ্ট কৰিছিলোঁ। এতিয়া মই ক'ব খুজিছোঁ 2 নম্বৰ, এই কেলেংকাৰী আচলতে কোনে কৰিছিলে। নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল, কিন্তু এই কেলেংকাৰীৰ মূল যি 2জন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে, তেওঁলোক কোন জানেনে? স্বৰ্গীয় তৰুণ গগৈ, আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা। মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছোঁ যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে, এইটো লুকুৱাই লৈ, এইটো কমকৈ কৈ অন্য ফাং ফুং কথাবিলাক বেছিকৈ কৈ থাকিলে কোনো ৰিজাল্ট নাহে।